নমস্কাৰ বন্ধুসকল, মই জান গগৈ আৰু মোৰ ইউটিউব চেনেল জেজি আছাম ফাৰ্মাৰ এটা নতুন ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ডিছকাছ কৰিম মাছ ষ্টকিং বা ফিছ ষ্টকিঙৰ ওপৰত। আৰু ফিছ ষ্টক কৰাৰ আগত বায়'ফ্লক টেংকত আমি কি প্ৰিকশ্যন ল'ব লাগে বা কি ট্ৰিটমেণ্ট কৰিব লাগে তাকে আজি ডিছকাছ কৰিম। আৰু তাৰ আগত মোৰ কাম অলপ আছে। কামটো হ'ল মোৰ মাছৰ দানা আজি দিয়া বহুত পলম হৈ গ'ল। মোৰ অলপ কাম আছিলে বেলেগ আজি ওলাই যোৱাত। ফাৰ্ষ্ট মই এই কামটো শেষ কৰি লওঁ, তাৰপৰা এই ভিডিঅ'টোলৈ আগবাঢ়ি যাম। মাছ দানা দিয়াত গোটেই দিনটো এই মাছকেইটাৰ পৰাই আৰম্ভণি কৰোঁ। এইকেইটা মোৰ একুৰিয়াম মাছৰ একদম প্ৰথম মাছ। বহুতৰ ডাউট হয় যে আমি দানা কিমান দিব লাগে। একচুৱেলি দানা 2%ৰ পৰা 7%লৈকে দিব পাৰে, মাছ চাই আৰু বয়স চাই। কিন্তু এটা কথা মনত ৰাখিব যে দানাটো বাকী থাকি নাযায়, যদি থাকি যায় এমনিয়া হৈ যাব। এতিয়া আহোঁ মেইন টপিকটোলৈ। মই যোনটো বায়'ফ্লক টেংক আপোনালোকক ৱাটাৰ প্ৰিপেৰেশ্যন কৰি দেখাইছিলোঁ সেইটো আজি 7 দিন হ'ল আৰু এইটো ৰেডি হৈ গ'ল পোনা মেলিবলৈ। ঠাণ্ডা দিনত আপোনাৰ 20 দিন পৰা 22 দিন লাগে, কিন্তু এতিয়া গৰম দিন কাৰণে এসপ্তাহ বা 5 দিনতো ৰেডি হৈ যায়। এটা কথা মনত ৰাখিব, আমি যেতিয়া পোনা কিনি আনো দূৰৰ পৰা, কেতিয়াও বায়'ফ্লক টেংকত ডাইৰেক্ট ঢালি দিব নালাগে। আমি বেলেগ এটা টেংকত চেনিটাইজ কৰি ৰাখি এমাহ বা 15 দিন পুহি ল'ব লাগে, তাৰপিছত মেইন টেংকলৈ নিব লাগে। আৰু পোনাবোৰ বায়'ফ্লক টেংকত ঢালাৰ আগত চেনিটাইজ কৰি ল'ব লাগে। মই আপোনাক এতিয়া দুটা মেথড দেখাম চেনিটাইজ কৰিবলৈ ফিছ ছিটবোৰ। ফাৰ্ষ্ট মেথডটোত গামলা এটা ল'ব লাগে, তাত পানী ভৰাব লাগে 1 গামলা, আৰু তাত ফিছ ছিটবোৰ ঢালি দিব লাগে। আৰু পটাছ 2 গ্ৰাম পৰা 3 গ্ৰাম মিলাব লাগে। মাছবোৰ বেছি দেৰি ৰাখিব নালাগে, মেক্সিমাম 30 ছেকেণ্ডছ। 30 ছেকেণ্ডতকৈ মাছ পোনাবোৰ বেছি দেৰি ৰাখিলে ইহঁতৰ গিলত সোমাই যাব পাৰে আৰু অপকাৰ কৰিব পাৰে। আৰু যদি বিচাৰে আপুনি নিমখেদিও চেনিটাইজ কৰিব পাৰে। নিমখ আপোনাৰ এই খোৱা নিমখটো হ'ব লাগিব, যোনটোত আয়ডিন থাকে। আয়ডিন নথকা হ'লে নহ'ব। আৰু লগত হালধিও দিও আপুনি চেনিটাইজ কৰিব পাৰে। আৰু অলৰেডি যদি মাছবোৰৰ ঘাঁ লাগি আছে তেতিয়া কি কৰিব? তেতিয়া আটাইতকৈ বেষ্ট উপায় হ'ল মিথেলিন ব্লু ইউজ কৰা। মিথেলিন ব্লু যোনটো ফুল কনচেনট্ৰেটেড হ'ব লাগিব, যোনটো আপোনাৰ ফাৰ্মাচীত পোৱা যায়। একুৰিয়াম দোকানত পোৱাটো হ'লে নহ'ব। আৰু চেনিটাইজ মিনিমাম 3 বাৰ কৰিব লাগিব। এতিয়া আন এটা উপায় দেখাম চেনিটাইজ কৰিবলৈ মাছখিনি। গামলাত পানী ভৰাই ল'ব আৰু তাত 2 বা 3 গ্ৰাম পটাছ দি দিব, আৰু বাট থকা খৰাহী এটা লৈ মাছখিনিত আৰু 3 বাৰ 30 ছেকেণ্ডকৈ ডুবাব লাগিব। অলপ গেপ দি ডুবাব লাগিব। এতিয়া পোনাখিনি পুখুৰীত ঢালি দিব পাৰিব, কিন্তু মন কৰিব যে দানা নিদিয়ে যাতে 24 ঘণ্টাৰ কাৰণে। বন্ধুসকল, যদি চাই ভাল পালে লাইক কৰক, শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।